আৰু কি আছিল কি বুলি কয় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব কৈ দিব যি কৈছোঁ কৈ হেল্ল' এভৰিৱান আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি আহিছোঁ বহুত দিনৰ মূৰত নাৰেংগীত এখন সাতগাঁৱত এখন ৰিজৰ্ট আছে এইখন ৰিজৰ্ট চাবলৈ আহিছোঁ আৰু এটা বস্তু চাব নেকি শ্বিলঙততো ধুনীয়াৰ আপোনালোকৰ ৱাটাৰফলছ দেখালোৱে আৰু ইয়াতো আছে এটা পিছফালে চাওঁ এইটো পিছফালে ৱাটাৰফলছ আছে আৰু তাতকৈ ডাঙৰ কথা গুৱাহাটীৰ মানুহ হয় গুৱাহাটীৰ একোৱে চিনি নাপায় চিনি নাপাওঁৱে মই লৈ আহিছোঁ কিবাকৈ খুলিছে এইখনে এইখন সেইটো ক'বা দেছোঁ ফাৰ্ষ্ট গুৱাহাটীৰ মানুহ হয় একোৱে চিনি নাপায় মই লৈ আহিছোঁ চব ক্ৰেডিট যাব মোৰ ফালে বাকী ভাল মেপৰ ক্ৰেডিট মেপৰ তো আপোনালোকে চাই যাব তো গাইজ আমি এতিয়া গৈ আছোঁ মোটামুটি পামেই এতিয়া আৰু এনেকৈ পাহাৰৰ মাজে মাজে আমি এতিয়া গৈ আছোঁ নাৰেংগীত এখন ৰিজৰ্ট হৈছে নতুনকৈ আৰু পাহৰি গ'লোঁ দিয়ক আপোনালোকে চাই ল'ব দিয়ক তেতিয়াহ'লে আমি এতিয়া পায়ে গ'লোঁ এয়া পাহাৰৰ মাজে মাজে তেৰা বেকা ৰাস্তাৰে আমি এতিয়া পাই গ'লোঁ এইটো চাওক ৱাটাৰফলছ ইয়াতো ৱাটাৰফলছ আছে আপোনালোকে শ্বিলঙত বহুত ৱাটাৰফলছ দেখা পাইছে মই ইয়াতো আহি দেখা পালোঁ এইবাৰ চাগে এইটো বছৰ ৱাটাৰফলছ চাওঁতে যাব চাগে এইখন ৰিজৰ্ট পিকেছ ইক' ৰিজৰ্ট অঁ চৰি ৰিজৰ্ট নহয় ৰেট্ৰিট গাইজ ভুল হৈ গ'ল তো গাইজ আমি ইয়াতে এণ্টাৰ কৰিলোঁ আৰু মানে কি ক'ম আৰু ভাবা নাছিলোঁ ইমান ধুনীয়া ৰিজৰ্ট এখন মানে হৈছে নতুনকৈ বহুত ভাল লাগিছে আপোনালোকে ফেমিলি হওক বা কাপলছ হওক ফ্ৰেণ্ডছ হওক যোনে কি নহওক সকলোৱে আহিব পাৰিব এইখন ৰেষ্টুৰেণ্টত ইয়াতে চাওক ফেমিলি ডেকৰ ফেমিলিৰ কাৰণে আছে ইয়াতেও আছে সৰু সৰু হাত টাইপৰ বনাইছে আৰু ইয়াতে বিশেষকৈ বাৰ্থডে চেলিব্ৰেশ্যনছ বা পাৰ্টিজ বা অকেজন যিয়ে নহওক সকলোবোৰ কৰিব পাৰিব আৰু পূৰা খোলা মানে প্লেচটো এইটো কাৰণে বেছি ভাল লাগিছে পাহাৰৰ ছাইডত পূৰা খোলা আৰু মানে চাৰিওফালে খোলা বতাহ ধুনীয়া মানে ঠাণ্ডা পৰিৱেশ এটা আৰু ইয়াতে এনেকৈ এইবিলাক ধুনীয়াকৈ এইবোৰ দলং বনাই দিছে বাঁহৰে দলং মানে মজা বনাইছে আৰু বহুত ধুনীয়া যিমান একদম মজা ফিল হৈছে মানে ভাবা নাছিলোঁ যিমান ভাবিছিলোঁ তাতকৈ বহুত বেছি ধুনীয়া তাৰমানে আপোনালোকে চাওক ইফালে যাম আমি এতিয়া আমি ইফালৰ পৰা আহিলোঁ এতিয়া চাই থাকক চাওক গাইজ এইটো এনেকুৱা ইফালে ইয়াতে বটিং কৰিব পাৰে এইটোত আৰু এইফালেও যাম সেইটোতো যাম কি মজা মানে আনএক্সপেক্টেড সঁচাকৈ ধুনীয়া এইবিলাক আৰু নতুনকৈ বনাই আছে তাৰমানে এইটো নতুনে বুলি ক'ব পাৰি আৰু বেছি পুৰণা নহয় আমি এইফালে নাযাওঁ নেকি আৰু অলপ আৰু এইবিলাক বনাই আছে চাওক কি মজা মানে আৰু শ্বিলঙৰ নিচিনা আৰু আজিও মোৰ ভাষা নাই গোটাই দেখাই দি আছোঁ আপোনাক এই চাৰিওফালে পুখুৰী আৰু আমি মাজতে পুখুৰী বুলিয়ে ক'ম দিয়কচোন আৰু আমি মাজতে আছোঁ এতিয়া থিয় দি কিনে আপোনালোকক ভিউজটো দেখাই আছোঁ গোটেইখিনি আপোনালোকে চাই যাব গাইজ ইয়াতো স্মকিং জোন আছে আপোনালোকে ডিম্পু দাই কৈ থাকে চাগে লণ্ডনত কৈছিলে স্মকিং জোন আমাৰ ইয়াতেও পালোঁ ফাইনেলি বিচাৰি আপোনালোকে ইয়াতে বহি কিনে ইয়াতে স্মকিং কৰিব পাৰে তো গাইজ ইয়াতে মানে মই ভইচটো কাটি দিব লগা হ'ল যিহেতুকে ইয়াতে গান বাজি আছিলে কপিৰাইট লাগিব পাৰে তো
ইয়াৰ পৰা ভিউটো চাওক গোটেইখিনি ভিউজ আপোনালোকক দেখাই দিছোঁ আপোনালোকে চাই হয়তো নিশ্চয় ভাল পাব আৰু যিসকলে যোৱা নাই একবাৰ হ'লেও যাব মানে বহুত মানে ঠাণ্ডা ঠাই আৰু ওপৰত এয়া যে দেখিছে ওপৰত তাত আপোনাৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিব পাৰে আৰু ইয়াতে ৰেটিঙো আপোনাৰ এণ্ট্ৰি ফিজ একো নালাগে জাষ্ট আপোনাৰ খোৱাখিনি আৰু আপোনালোকে এনেও যাব পাৰে গৈ কিনে তাত ফটো উঠিব পাৰে কি অৰ্ডাৰ দিওঁ দেখাই আছোঁ আৰু আমি এতিয়া বহি ল'লোঁ অৰ্ডাৰ দিবৰ কাৰণে মই চাই আছোঁ আৰু ইয়াতে কিছুমান ভইচ দিব পৰা নাই যিহেতুকে গান তাত বাজি আছে কপিৰাইট লাগি যাব আৰু সেইবোৰ যে দেখিছে হাত 1 হাত 2 এইবোৰ হাত হয় এনেকুৱাকৈও বহিব পাৰে মানে চাই যাওক আৰু তো গাইজ এতিয়া লাইটছবিলাক জ্বলাই দিলে এইবোৰ হাত সৰু সৰু আৰু লাইট জ্বলাই দিয়াৰ পিছত এয়া নাজাৰা চাওক এই আমি তাত বহি আছিলোঁ আমি এতিয়া তাৰ পৰা অকণমান আহিলোঁ অৰ্ডাৰ দি আহিলোঁ আৰু ওপৰতেই তাত বাৰ্থডে পাৰ্টি কৰা হয় আৰু ইয়াতো বাৰ্থডে পাৰ্টি কৰিব পাৰি মজা ফেচিলিটিছ আছে আৰু ইফালে অলপমান এতিয়া ফুৰিব আহিছোঁ চাই যাওঁ গাইছ ইয়াতে ঝুলনাও আছে চাপৰ ঝুলনাও আছে ঝুলনাটো ঝুলিব পাৰে আপোনালোকে আৰু এতিয়া লাহে লাহে ইভিনিং হৈ আহিছে আৰু গতিকে আৰু লাইটছবিলাক ষ্টাৰ্ট কৰিছে মানে লাইটছবিলাক অন কৰি দিছে আৰু লাইটছ অন কৰাৰ পিছত এয়া আপোনালোকে নাজাৰা চাওক আৰু লাহে লাহে দেখা পাব ভিউটো এবাৰ দেখাই দিম ওপৰৰ পৰা চাওক এইখন আকাশ তাৰে তলত পাহাৰ তাৰে তলত এইখন একদম আমি এইটো চাইডে আছোঁ আৰু আপোনালোকক গোটেই দেখাই আছোঁ এইবিলাক গোটেই পাহাৰ আৰু পাহাৰৰ তলতে ক'ব গ'লে এইখন ৰিজৰ্ট চাওক আমি ক'ত আছিলোঁ ক'ত আহি গ'লোঁ কিমান দূৰত আছোঁ তো এয়া আমাৰ অৰ্ডাৰ আহি গ'ল দুটাৰে চিকেন ৰোল নহয় দুটাৰে বেলেগ বেলেগ ৰোল দিছোঁ এটা ভেজ এটা চিকেন আমাৰ ৰাইকৈ খাবই এতিয়া চিকেন খাব পৰা নাই খা সোমবাৰ ন বাবা চিকেন আছে তোমাৰ চিকেন আছে মোৰ সেই বন্ধাকবি পিঁয়াজ আমাৰ বাইদেৱে খাই লৈ পেলাই পুৰা পেট ফুল পানী বটলটো বোলে নেৰে ইয়াতে এতিয়া আমাৰ ফটো উঠাব মোৰ এতিয়া দায়িত্ব পৰিছে এওঁ পোষ্ট দিব মই ফটো উঠাম আমাৰ ল'ৰা মানুহ নাই দিয়ক আৰু ফটোটোতো আৰু আমাক আৰু ফটো উঠোৱা মানুহ নাই এওঁ ফটো উঠো এতিয়া আমি এই চাওক ৰাতিৰ দৃশ্য অলপমানতো দেখাইছোৱে আগতে তথাপি অলপ খাই লৈ এতিয়া আহিছোঁ মই এতিয়া অৱস্থা নাই খাই লৈ ন ৰোল খাইছোঁ খাই লৈতো বেলেগ বুজাব না খাই লৈ এতিয়া চাই লওক আমাৰ চাৰিওফালে পৰিৱেশটো আজি ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব আৰু বটলটো আগমুখৰ আগত দি দিলা আৰু ভিডিঅ' মানে কি লাইকছ আৰু কি বুলি কয় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব কৰি দিব যি কৈছোঁ কৰি দিব আমি এতিয়া যাওঁ তো গাইজ আমি এতিয়া তাৰ পৰা ওলালোঁ আৰু লাইট জ্বলোৱাৰ পিছত এনেকুৱা হয় আৰু আহিব আপোনালোকে সকলোৱে যাব এবাৰ হ'লেও
আৰু যদি আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু আপোনালোকে নতুনকৈ যিবোৰে মোৰ ভিডিঅ'জবোৰ চাই আছে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি দিব পাহৰি যায় এবাৰ নতুন ইউটিউবাৰ হিচাপে দিব আৰু অকণমান ছাবস্ক্ৰাইব কৰি আমিও অলপ আগুৱাই যাওঁ আৰু এইবিলাক চিকেন তন্দুৰী আছে ইভিনিং এইবিলাক আৰু এইখন আপোনাৰ ৰিজৰ্টৰ বাহিৰতে এইখন আছে আপোনাৰ পাণৰ দোকান যি পাণ লাগে এনেকুৱা ভেৰাইটিজ পাণ আছে আপোনালোকে খাব পাৰিব মুঠতে ফেচিলিটিজবিলাক বঢ়িয়া জাগাও